নমস্কাৰ মই বিশ্ববিদ্যালয়লৈ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠান শিলে দেৱতাৰ কথা কৈ মাজলৈ আপোনালোকে নিজৰ চহৰখন কিমান জানে গুৱাহাটীখন কিমান জানে আপোনালোকে জানেনে ইয়াত কি কি মন্দিৰ আছে এজন পৰ্যটকক আহিলে আপুনি ক'ত ক'ত ফুৰাবলৈ নিবনো তেনেহ'লে বলক আমি গম পাওঁ ইয়াত কি কি পুৰণা মন্দিৰ আছে আমি আৰম্ভ কৰোঁ কামাখ্যা মন্দিৰৰ পৰা কামাখ্যা মন্দিৰ আছে নীলাচল পৰ্বতত ইয়াত আহিবলৈ আপোনালোকে প্ৰথমতে নীলাচল পৰ্বত আহিব লাগিব আপোনালোকে মেখেলা উজোৱা পথো ব্যৱহাৰ কৰিব পাৰে ইয়াৰ উপাস্য দেৱতা হ'ল কামাখ্যা দেৱী কামাখ্যা মন্দিৰ আহিলে আপোনালোকে কৌটিলিংগ দৰ্শন কৰিবলৈ নাপাহৰিব কৌটিলিংগ শিৱ বাবাৰ মন্দিৰ হয় গুৱাহাটীৰ আৰু এটা প্ৰসিদ্ধ মন্দিৰ হ'ল ভীমাশংকৰ মন্দিৰ এই মন্দিৰ শিৱ বাবাৰ মন্দিৰ এয়া এটা জ্যোতিৰ্লিংগ এই মন্দিৰ পামহিত আছে পামহি হ'ল গড়চুকৰ ওচৰত আৰু গড়চুক হ'ল ISBTৰ ওচৰত গুৱাহাটীৰ 3 নম্বৰ প্ৰসিদ্ধ মন্দিৰ হ'ল বশিষ্ঠ আশ্ৰম এই মন্দিৰ শিৱ বাবাৰ হয় এয়া বেলতলা বা বশিষ্ঠ চাৰিআলিৰ ওচৰত আছে আন এটা ঐতিহাসিক মন্দিৰ হ'ল শুক্ৰেশ্বৰ দেৱালয় এই মন্দিৰ পাণবজাৰ বা পানী টেংকিৰ ওচৰত আছে এই মন্দিৰ শিৱ বাবাক সমৰ্পিত শুক্ৰেশ্বৰ দেৱালয়ৰ ঠিক মুখে মুখে আছে বাণেশ্বৰ দেৱালয় বাণেশ্বৰ দেৱালয়ো পাণবজাৰতে আছে বাণেশ্বৰ দেৱালয় শিৱ বাবাক সমৰ্পিত তাৰপিছত আহক আমবাৰীলৈ আমবাৰী মানে ফটাশিল আমবাৰী নহয় আমাৰ লেম ৰোডৰ ওচৰৰ আমবাৰী তাতে আছে উগ্ৰতাৰা দেৱালয় উগ্ৰতাৰা দেৱালয় দেৱী উগ্ৰতাৰাক সমৰ্পিত উগ্ৰতাৰা দেৱালয়ৰ পৰা অলপ আগলৈ উজান বজাৰত আছে মংগলচণ্ডী বা ছত্ৰাকাৰ দেৱালয় এয়া মন্দিৰ দেৱী মংগলচণ্ডী বা দুৰ্গাক সমৰ্পিত তাৰপিছত আহক চেনিকুঠিলৈ চেনিকুঠিৰ পৰা এটা ৰাস্তা পাহাৰৰ ওপৰলৈ গৈছে সেই পাহাৰৰ ওপৰত আছে নৱগ্ৰহ মন্দিৰ নৱগ্ৰহ মন্দিৰ 9টা গ্ৰহৰ কাৰণে বনোৱা গৈছে এতিয়া যাওঁ ব্ৰহ্মপুত্ৰৰ মাজলৈ যাবলৈ আপোনালোকে ফেৰীৰ ব্যৱহাৰ কৰিব পাৰে ব্ৰহ্মপুত্ৰৰ বুকুতে আছে উমানন্দ মন্দিৰ শিৱ বাবাক সমৰ্পিত উমানন্দ দ্বীপৰ নিলগতে আছে উৰ্বশী দ্বীপ কিন্তু উৰ্বশী দ্বীপলৈ আপোনালোকে কেৱল জাৰকালিহে যাব পাৰে বাৰিষা কালত পানী ইমানেই বেছি হয় যে এই দ্বীপটি পানী তলত থাকে এতিয়া যাওঁ উত্তৰ গুৱাহাটীলৈ যাবলৈ আপোনালোকে ৰোপৱে ব্যৱহাৰ কৰিব পাৰে নতুবা শৰাইঘাট দলং ব্যৱহাৰ কৰিব পাৰে নতুবা ফেৰী যোগেদি যাব পাৰে ৰোপৱে পৰা নামিয়ে আপোনালোকে যাব পাৰে মণিকৰ্ণেশ্বৰ দেৱালয় শিৱ বাবাৰ দেৱালয় হয় ৰোপৱেৰ ওচৰতেই আছে দৌল গোবিন্দ মন্দিৰ এয়া কৃষ্ণৰ মন্দিৰ হয় উত্তৰ গুৱাহাটীৰ আৰু এটা প্ৰসিদ্ধ মন্দিৰ হ'ল দীৰ্ঘেশ্বৰী মন্দিৰ এয়া দেৱী দীৰ্ঘেশ্বৰী বা দেৱী দুৰ্গাক সমৰ্পিত উত্তৰ গুৱাহাটীৰ আৰু এটা প্ৰসিদ্ধ মন্দিৰ হ'ল অশ্বক্ৰান্ত মন্দিৰ এই মন্দিৰ ভগৱান শ্ৰী হৰি বিষ্ণুক সমৰ্পিত আপোনালোকে যদি গুৱাহাটীৰ পৰা অলপ দূৰ যাব বিচাৰে তেনেহ'লে আপোনালোকে যাব পাৰে হাজো হৈছে গুৱাহাটীৰ পৰা 40 কিলোমিটাৰ দূৰত হাজোত আছে হয়গ্ৰীৱ মাধৱ মন্দিৰ এয়া ভগৱান শ্ৰী বিষ্ণুৰ মন্দিৰ তাৰপিছত আছে গণেশ মন্দিৰ তাৰপিছত আছে কামেশ্বৰ কমলেশ্বৰ আৰু কেদাৰ মন্দিৰ এই 5টা মন্দিৰকে
পঞ্চতীৰ্থ বুলি কয়। কামেশ্বৰ, কমলেশ্বৰ আৰু কেদাৰ মন্দিৰ শিৱ বাবাক সমৰ্পিত। গুৱাহাটীৰ পৰা প্ৰায় 50 কিলোমিটাৰ দূৰত আছে বাইহাটা চাৰিআলি। বাইহাটা চাৰিআলিলৈ যাবলৈ আপোনালোকে শৰাইঘাট দলং পাৰ কৰিব লাগিব। বাইহাটা চাৰিআলিত আছে মদন কামদেৱ। এই মন্দিৰ কামদেৱ বা ভগৱান শিৱক সমৰ্পিত। বাইহাটা চাৰিআলিতে আছে আৰু এটা মন্দিৰ। সেই মন্দিৰটিৰ নাম পিংগলেশ্বৰ মন্দিৰ। এয়া ভগৱান শিৱ বাবাৰ মন্দিৰ হয়। আপোনালোকে লক্ষীন্দৰ আৰু সতী বেউলাৰ কাহিনীটো শুনিছে। লক্ষীন্দৰ আৰু সতী বেউলাৰ কাহিনীটোত এটা মেৰঘৰ আছে। সেই মেৰঘৰটোনো ক'ত আছে? হয়, সেই মেৰঘৰটো আছে ছয়গাঁৱত। ছয়গাঁও হ'ল গুৱাহাটীৰ পৰা 45 কিলোমিটাৰ দূৰত। ছয়গাঁৱত আৰু এটা মন্দিৰ আছে চণ্ডিকা দেৱালয়। এইটোও এটা পুৰণা মন্দিৰ। এয়া চণ্ডিকা দেৱীক সমৰ্পিত। গুৱাহাটীৰ আশে পাশে কেইবাটাও গণেশ মন্দিৰো আছে। তাৰে ভিতৰতে খানাপাৰা আৰু যোৰাবাটৰ মাজত এটা মন্দিৰ আছে। সেই গণেশ মন্দিৰ অতি পুৰণি আৰু অতি প্ৰসিদ্ধ। তাৰ পিছত আছে গণেশগুৰিৰ গণেশ মন্দিৰ। গণেশগুৰিৰ গণেশ মন্দিৰৰ যিটো বিগ্ৰহ হয়, সেই বিগ্ৰহ বৰ্তমান সোণেৰে নিৰ্মিত। আন এটা পুৰণি গণেশ মন্দিৰ হ'ল আজ্ঞাথুৰি গণেশ মন্দিৰ। এই মন্দিৰৰ ফালে যাবলৈ আপোনালোকে শৰাইঘাট দলং পাৰ কৰিব লাগিব। তাৰপিছত আপোনালোকে হাজো ৰাস্তাত যাব লাগিব। প্ৰত্যেক মন্দিৰৰ কাহিনীবোৰ আৰু তাৰ খণ্ডবোৰ ডিছক্ৰিপশ্যন বক্সত দিয়া আছে, আপোনালোকে চাব পাৰে। আশা কৰোঁ আজি খণ্ডটিও আপোনালোকে উপভোগ কৰি ভাল পালে। এজন পৰ্যটক আহিলে এতিয়া আপোনালোকে ভালকৈ ক'ব পাৰিব কোন কোন মন্দিৰ দৰ্শন কৰিব পাৰি। তেনেহ'লে আজিলৈ এৰিছোঁ। পুনৰ লগ পাম এক নতুন স্থানত এক নতুন কাহিনী লৈ। তেতিয়ালৈকে নমস্কাৰ।